दिनै 78 भारत उदांस्रि सानजों लोब्बा लाखिनानै निसा बेसाद जानायनिफ्राय गोजानाव थानाय एबा नाशा मुक्त भारत अभियान हाबाफारिखौ बिथा खालामनानै मासबाद ओनसोलाव बाइक रेलि खालामदों। अदालगुरि जिल्ला खुंथायनि बानजायनाय आरो अदालगुरि जिल्ला एबसुनि हेफाजाबाव 78 भारत उदांस्रि सानजों लोब्बा लाखिनानै निसा बेसाद जानायनिफ्राय गोजानाव थानाय एबा नाशा मुक्त भारत अभियान हाबाफारिखौ बिथा खालामनानै दिनै मासबाद ओनसोलाव बाइक रेलि खालामदों। मख'जाथावदि बाइक हानजा सुरनायनि सिगां बिटिआरनि मावफुं सोद्रोमा डक्टर नीलज स्वर्गियारिया बाहागो लाना बेसेन गोसा बिबुंथिनि गेजेरजों बेखेवनानै होयो आरो बेखेवखांनायनि उनाव फ्लेग अफ खालामनानै होयो। बिटिआरनि मावफुं सोद्रोमा डक्टर नीलज स्वर्गियारिया फ्लेग अफ खालामखांनाय लोगो लोगोनो आथिखालाव जौ जुवा ड्राग्स बाहायनायखौ गैया खालामनो मासबाद लकेश्वर ब्रह्म गोसोखां गेजेर आरो गोजौ फरायसालिनिफ्राय जागायनानै मासबाद ओनसोलनि गामि गामि अदालगुरि जिल्ला आरो दखरा एबसुनि दैदेनगिरिफोर आरो अदालगुरि जिल्ला खुंथाय बिफाननि गुबुन गुबुन मावथिफोरा खमैबो 20 किल'मिटारसो बाइक हानजा सुरनानै मासबाद कलेजाव फोजोबफैयो। बाइक हानजा सुरनाय जोबनायनि उनाव मासबाद कलेज अडिटोरियामाव फरायसाफोरखौ लाना निसा मुक्त खालामनो एबा फेग्रा मुवा बाहायनायखौ गैया खालामनो सांग्रांथि मेल लायो। পোনপ্ৰথমে মই ওদালগুৰি ডিসি ডাঙৰীয়াক মই ধন্যবাদ জনাম যে যোৱা যেটো প্ৰিপেৰেটৰি মিটিং আমাৰ ডিসি অফিসত হৈছিলে তাত আমাকো মানে নিমন্ত্ৰণ জনাইছিলে। তো সেই দিনাখন আমি এটা প্ৰপ'জাল দিছিলো যে ওদালগুৰিত যেহেতু ড্ৰাগছ গাঞ্জা বিলাকৰ যথেষ্টখিনি ইনফ্লুৱেন্স মানে বাঢ়ি গৈ আছে, গতিকে এই 78 ইণ্ডিপেণ্ডেন্স ডে সংগঠিত ৰাখি আমি এন্টি ড্ৰাগছ কেম্পেইন আমি তেনেকৈ ৰেলি এটা ল'ব পৰা যায় নেকি বুলি আমি এটা সাজেশ্যন কৰিছিলোঁ। ঠিক তেনে মৰ্মে তেখেতে খুব মানে পজিটিভলি লৈ আজিৰ তাৰিখটো সেই দিনাখনতে ফিক্স কৰি লোৱা হৈছিলে যে 14 আগষ্ট 2024 তাৰিখে মাসবাদত এই এন্টি ড্ৰাগছ কেম্পেইনটো আমি ল'ম বুলি ঠিক কৰা হৈছিলে। গতিকে তাৰ কাৰণে মই ডিসি ডাঙৰীয়াক মই অশেষ ধন্যবাদ যাচিছোঁ। আৰু আমি নিখিল বড়ো ছাত্ৰ সন্থা হিচাপে আমি আজি ইয়াতে প্ৰায় 50টাৰো অধিক মানে বাইক আমি চলাইছোঁ। আমাৰ ওদালগুৰি প্ৰশাসনৰ তৰফৰ পৰা চলাইছে, বিভিন্ন আৰু কাৰ্যালয়ৰ পৰা চৰকাৰী কাৰ্যালয়ৰ পৰা আমাৰ ইয়াতে অংশগ্ৰহণ কৰিছে। গতিকে তেওঁলোকৰ লগত আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰাও প্ৰায় 50খন বাইকৰকৈ অধিক আমি অংশগ্ৰহণ কৰিছোঁ। গতিকে আমি খুবেই ভাল পাইছোঁ এইটো প্ৰগ্ৰাম লোৱাৰ কাৰণে, কাৰণ যেহেতু ওদালগুৰি জিলাৰ ভিতৰত ড্ৰাগছ বা গাঞ্জা বুলি ক'লে পোনপ্ৰথমে মাসবাদতে মানে আমাৰ মনত আহি যায়। গতিকে ঠিক তেনে জেগাত আমি আজি এইটো প্ৰগ্ৰাম কৰিব পাই ভাল পাইছোঁ। আৰু এই প্ৰগ্ৰামৰ জৰিয়তে আমাৰ মাসবাদ অঞ্চলত মানে নিচাযুক্ত ব্যৱহাৰ কৰা বেহা বেপাৰ কৰা কমি যাব বুলি, আজিৰে পৰা কমি যাব বুলি মই আশাবাদী। আৰু সকলো তেনেকৈ বেহা বেপাৰত মানে জড়িত থকা সকলো ভাই ভনীসকলক মই অনুৰোধ কৰিম যে যাহাতে সেইবিলাক বেহা বেপাৰৰ পৰা দূৰত থাকে, আৰু যোনে সেৱন কৰে তেওঁলোকেও যাহাতে ব্যৱহাৰ মানে কৰাৰ পৰা দূৰত থাকে। কাৰণ আমি কেতিয়াবা মানে এনে ফূৰ্তিতে আমাৰ শুৰুৱাতটো হৈ যায়, ষ্টাৰ্টিংটো গাঞ্জা খাওঁ কোনোবা লগৰবিলাকৰ লগত যায়, এনে মানে ইণ্টাৰেষ্ট ফূৰ্তিতে আমি ষ্টাৰ্টিংটো হৈ যায়, কিন্তু তাৰ এণ্ডিংটো কিন্তু বহুত পেথেটিক হৈ যায়। আৰু সিটোৰ কাৰণে কিবা এটা দূৰৰ পৰা এক্সাম্পল আনিব নালাগে। মাসবাদত বহুতখিনি তেনেকৈ এক্সাম্পল আছে যে ড্ৰাগছ গাঞ্জা খাই মানে নিজৰ মানুহকে মানে মৰিয়াই পেলোৱা, নিজৰ দেউতাককে মানে মাৰি পেলোৱা, তেনেকৈ বহুতখিনি ঘটনা মাসবাদতে হৈ গ'ল। গতিকে তেনে ঘটনা আমি দেখা পাই খুবেই দুখিত, আৰু তেনে ধৰণৰ ঘটনা যাতে আকৌ সংঘটিত নহয় তাৰ কাৰণে সকলো মাসবাদবাসীক মই অনুৰোধ কৰিম যাতে মানে ড্ৰাগছ আৰু গাঞ্জাৰ পৰা যাতে ৰোধ কৰিবৰ কাৰণে সকলোৱে ওলাই আহে। আৰু আজিৰ এই কাৰ্যসূচীৰ দ্বাৰা যাতে এটলিষ্ট কিবা এটা মেছেজ সকলো মাসবাদবাসীৰ তাত আহি যায় যে মানে নিচাযুক্ত মানে সেৱন কৰাৰ পৰা দূৰত থাকে, নিচাযুক্ত যিটো বেহা বেপাৰৰ পৰা দূৰত থাকে, তাকে আমি কামনা কৰিছোঁ। নমস্কাৰ, আপোনালোকে গম পায় আমাৰ নাশা মুক্ত ভাৰত অভিযান আমাৰ গোটেই ওদালগুৰি জিলাত চলি আছে। তো তাৰ মাজতে আমাৰ আজি আমি মাসবাদ কলেজতে নাশা মুক্ত ভাৰত অভিযানৰ এটা কাৰ্যসূচী হাতত লৈছিলোঁ।
উদ্দেশ্যটো সেইটো আছিলে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা ড্ৰাগছৰ ওপৰত বা নাছাৰ ওপৰত আমি সজাগতা আনা আৱেৰনেছ কৰা আৰু প্লাছ যাতে আমি ইয়াৰ এই যে আমাৰ মাজবাট অঞ্চল আছে তো এইটো অঞ্চলৰ পৰা আমি নাছা যাতে আমি নাইকিয়া কৰিম বিভিন্ন যে ড্ৰাগছবোৰ বাহি আছে তো সেইটো আমি প্ৰচেষ্টা আছিলে ইয়াত আমাৰ গোটেই ছাত্ৰ ছাত্ৰীসকল এই কলেজৰ আমাৰ শিক্ষাগুৰুসকল সকলোৱে আমাৰ ইয়াত পাৰ্টিচিপেট কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলকে আমি অনুৰোধ কৰিছোঁ যাতে তেখেতে এটা এম্বেচেডাৰ্ছ অফ চেঞ্জ বনি যাতে নিজৰ চুবুৰীত হওক বা নিজৰ এলেকাত যদি প্ৰশাসনক হেল্প কৰে আৰু এটা সজাগ নাগৰিকৰ যদি দায়িত্বটো পালন কৰে নিশ্চয় আমি অঞ্চলৰ পৰা এই ড্ৰাগছটো বা এই কিছুমান সমস্যাবোৰ সমাধান কৰিবলৈ আমি সক্ষম হ'ম তো সেইটো আমাৰ আজি অনুষ্ঠান আছে মাজবাটটো গাঞ্জাৰ কাৰণে কৰিডৰ হৈ গৈছে সেই বিষয়ত কি ক'ব কিন্তু আমাৰ পুলিচ প্ৰশাসন আছে বা আমাৰ বাকী ডিপাৰ্টমেণ্টসকল আছে ইয়াৰ লগত তেখেতে কাম কৰি আছে আৰু আমি ইয়াত বহুত ইম্প্ৰুভমেণ্ট পাইছোঁ মানে আৰু অনাগত দিনত আমাৰ ইয়াৰ যে এক্টিভিটিজ চলি আছে তো আৰু আমি ইণ্টেনচিলি কৰিম যাতে এই প্ৰব্লেমটো যাতে আমি নাইকিয়া কৰিবলৈ সক্ষম হওঁ मोनसे फोसावथाय नोंथांमोननि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुं दं नामा जुदि नोंथांमोननि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुं दं अब्ला नोंथांमोननि थाखाय मोनसे मोजां खौरां ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुंफोरखौ फाहामथाय होनो थाखाय नोंथांमोननि गेजेराव लानानै फैदों मोनसे रिहाबिलिटेसन सेन्टार जुदि नोंथांनि नखराव आरो नोंथांनि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै दं अब्ला नोंथाङा रिहाबिलिटेसन सेन्टाराव फाहामथाय होफैनो हागोन मंगलदै सेनं बामुनपारा दरंआव थानाय रिहाबिलिटेसन सेन्टाराव नोंथाङा ड्राग्स एबा फेग्रा मुवाजों गोदोसोनानै थानाय सुबुंफोरखौ फाहामथाय होफैनो हागोन नोंथाङा नोंथांनि ओनसोलनि फेग्रा मुवाजों गोदोनानै थानाय सुबुंफोरखौ बे रिहाबिलिटेसन सेन्टाराव फाहामथाय होनानै सासे राफोद आरो मोजां सुबुं खालामनो हागोन गोबां बाथ्रा मिथिबावनो थाखाय नोंथाङा 9859262926 60030927006 नैबे होनाय जानबुं नम्बराव खौरां लानो हागोन